নমস্কাৰ মই বৰ্ষাই পুনৰ এবাৰ স্বাগতম জনাইছো জামুগুৰি ছোৱালী বৰ্ষাৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টোত একেবাৰে পুৰা আমাৰ সংস্কৃতিৰ লগত জড়িত আৰু সেইবাবে আজি ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে ভাগৱত ভ্ৰমণ। আৰু এয়া আছিলে বহুত দিনৰ আগতে এবাৰ যেতিয়া আমাৰ ভাওনা হৈছিলে তেতিয়া শ্বুট কৰি ৰখা হৈছিলে। মই দোকানত আছিলোঁ আৰু আমাৰ ইয়াতে বৰভগীয়া নামৰ এখন জেগা আছে, ঠাই আছে, তাৰ ভকত বৈষ্ণৱসকলে সেইটো ভাগৱত ভ্ৰমণ আৰম্ভ কৰিছিলে আৰু তাৰে কেইটামান শ্বুট লৈ থৈছিলোঁ। তো এয়া আপোনালোকক দেখুৱাইছোঁ। তেওঁ অলৰেডি ইয়াত মোক মাতি আছিলে, তেতিয়া মই যিহেতু জিন্স টপ পিন্ধি আছিলোঁ তাত মই যাব পৰা নাছিলোঁ, সেইটো কাৰণে দূৰৰ পৰাই মই প্ৰণাম জনালোঁ। তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই মই ষ্টাৰ্ট কৰিব ওলাইছোঁ। তো আৰু লগতে জনাই দিওঁ, যদি আপোনালোক মোৰ এই চেনেলটোত ভিজিট কৰিছে নতুনবাৰৰ বাবে, দেন ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি মোৰ ফেমিলিৰ মেম্বাৰ হৈ পৰিব। আৰু লগতে মই এতিয়া ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো, আৰু ইয়াৰ পাছত আপোনালোকে দেখিবলৈ পাব মই দেউতাৰ লগত একচুৱেলি ভাগৱত পাঠলৈ আহিছিলোঁ, আৰু য'ত কুচুমতলাত হৈছিলে। আৰু তাত যোৱাৰ লগে লগে দেখিছে মই চাদৰ মেখেলা পিন্ধি গৈছিলোঁ। এঘৰ মানুহৰ ঘৰত হৈছিলে বাৰু। তো তেখেতৰ ঘৰত হৈছিলে ভাগৱত পাঠ, দেউতাক মাতিছিলে আৰু মই বিশেষ কাৰণ এটাতহে যাবলগীয়া হৈছিলে। আৰু মই পিন্ধি গৈছিলোঁ চাদৰ মেখেলা। তাত গৈ মোৰ বহুত বেছি ভাল লাগিলে। কাৰ বাৰু ভাল লাগে এনেকুৱা সংস্কৃতিৰ লগত জড়িত থাকে এবাৰ জনাব। আৰু যেতিয়া আমি গৈছিলোঁ তেতিয়া প্ৰথমতে গামোচাখন এনেকৈ থোৱা আছিলে, যিহেতু সকলোৱে জানে যেতিয়া ভকত সোমাই ঘৰত ভাগৱত পাঠেই হওক বা যিয়ে মাংগলিক কাম নহয়, তাকে ঘৰ গৃহস্থই ইয়াতে ঘটি আৰু পীৰাত ভৰি ধোৱা হয়, আৰু তাৰ কাৰণে থৈছিলে। আৰু দেউতাক ধোৱালে বাৰু, শ্বুট কৰা নহ'লে। আৰু এয়া তেখেতসকলৰ ঘৰখন হয়, কিন্তু এটাই ইয়াতে মানে ভুল বুলি নকওঁ মই, একচুৱেলি নহ'লে চাগে নাজানিলে, ভাগৱত পাঠত এনেই হোৱাইট কালাৰ কাপোৰ দিব লাগে, তাতে অলপ ৰং বিৰঙী কাপোৰ দিয়া আছিলে, কিন্তু চন্দ্ৰতাপ কৰা আছিলে। তো তেনেদৰে আৰম্ভ হৈছিলে ভাগৱত পাঠ, আৰু ভাগৱত পাঠ শুনি বহুতেই ভাল লাগে। আৰু ইয়াতে বহুত ধৰণৰ ব্যাখ্যা কৰে, যিখিনি আমি জানিবলগীয়া বহুত বেছি কথা থাকে। আৰু ময়ো তেনেকৈ বিশেষ নাজানো, কিন্তু মোৰ গৈ যথেষ্ট ভাল লাগিল। বহুত দিনৰ মূৰত যান্ত্ৰিকতাৰ পৰা ওলাই অলপ মানে ধৰ্মীয় অনুষ্ঠানত যাবলৈ পালোঁ। আৰু ইয়াৰে দেখিছে যোনে হাতযোৰ কৰিছিলে তেখেত ৰাজ্যিকৰ সভাপতি আছিলে, সভাপতি হয়, আৰু দীনেশ মহন্ত খুৰা বুলিয়েই কৈছোঁ। তো তেখেতো আছিলে তাত। ইফালে মোৰ দেউতাও বহি আছিলে, দেউতাক ইমান উঠা নহ'লে। তো এয়া ভাগৱত পাঠ ষ্টাৰ্ট কৰিব ওলাইছে, আৰু ইয়াতে তেখেতক দেখিছে, ইয়াক কৈ দিছে যে কোনে কোনে কি কৰিব। আৰু সেইদিনা আছিলে এখেতসকলৰ ঘৰত জন্মদিন উপলক্ষে ছোৱালীজনীৰ তেখেতসকলে ভাগৱত পাঠ কৰাইছিলে। সেয়া তেখেতসকলে সেৱা কৰি আছে। তো অলপ শুনোৱা হওকচোন ভাগৱত পাঠ। যিটো জানে এনেকৈ ভাগৱত পাঠ কৰিলে শুনাৰ পাছত মনটো বহুতেই বেছি ভাল লাগে, নহয়নে? সেইটো কাৰণে মই ভিডিঅ'ত সাঁচি ৰাখিলোঁ যাতে আপোনালোকে অলপ শুনিব পাৰে। ঘৰত থাকিয়ে যিসকলে গাঁৱত আছে সেইসকলেতো পায়েই থাকে, যিসকল চহৰত থাকে হয়তো মিছ কৰিব পাৰে, তেতিয়া মোৰ এই ভিডিঅ'টো চাই আকৌ মেমৰি আপোনালোকৰ ৰোমন্থন হৈ যাব। তো সেইটো কাৰণে একচুৱেলি বনোৱা হ'ল। আৰু মই বহুত কিছুমান কথা নাজানো ধৰ্মীয় হিচাপে, কিন্তু মোৰ দেউতা বহুত জড়িত সাংস্কৃতিক জগতৰ লগত বা ধৰ্মীয় জগতৰ লগত। তো তেনেধৰণৰ বহুত কথা আছে, কিন্তু মই এনেকৈ গৈ পেলাই বুজি পালোঁ যে ভাগৱত পাঠত যেনেকৈ মানে এফাকি গোৱাৰ পাছতে ব্যাখ্যা কৰিবলৈ দিয়া হয়, আৰু ব্যাখ্যা কৰাটো যেতিয়া শুনিলোঁ মই বহুত কথাই জানিব পাৰিলোঁ সেইদিনা, আৰু মোৰ গৈ বহুত ভাল লাগিলে। তো শুনোৱা হওকচোন এখেতেনো কি কয়। গতি লাগিল, তাৰ যিটো লক্ষ্য পূৰণ হোৱাটো বুজাইছে। গতিকে ভৌতিক আৰু আধ্যাত্মিকৰ মাজত আমাৰ কিছু শব্দ এনেদৰে ব্যাখ্যা কৰি গৈ থকা হ'ল, আৰু ব্যাখ্যা কৰি আছিলে মাজতে এফাকি ভাগৱত পাঠো কৰি আছিলে। আৰু তাৰ পাছতে ইতিমধ্যে অলপ সময়ৰ পাছতে এয়া শেষ কৰিবৰ হৈছিল, আৰু যিহেতু সময়ো বহুত বেছি কম আছিলে, আৰু লগতে জন্মদিন আছিলে আৰু খুৱাব ভাত, সেইটো কাৰণে, আৰু দিন যিহেতু ছুটি, সেইটো কাৰণে ইয়াক সামৰণি কৰিছে আৰু লাহে ধীৰে। আৰু সামৰণি কৰাৰ পাছত এখেতসকল ভিতৰৰ পৰা ওলাই আহিলে, আৰু ওলাই আহি এতিয়া সেৱা কৰিব, আৰু সেৱা কৰা
কৰাৰ পাছতে ভাগৱত পাঠ শেষ হ'ব আৰু তাৰ পাছতে আমি ইয়াতে খোৱা বোৱা কৰিলোঁ প্ৰসাদ খালোঁ প্ৰথমতে তাৰপিছত ভাত খালোঁ দেউতাই যিহেতু সমাজত খাইছিলে মোক এখেতসকলে ভিতৰত খাবলৈ দিলে আৰু খোৱা বোৱা হৈ গ'ল খাবলৈ বহুত বেছি টেষ্টি আছিলে যিহেতু ভোজটো খাই বহুতেই ভাল লাগে যিহেতু তাত অকণমান বনাওঁতেও অলপ বেলেগ ধৰণৰ এটা সোৱাদ আহি যায় নহয়নে বাৰু তো তেনেধৰণে খোৱা বোৱা হৈ গৈছিল আৰু তাৰপিছত দেউতা আৰু মই ঘৰাঘৰি উভতি আহিছিলোঁ আৰু আহোঁতে একচুৱেলি মই মোৰ এগৰাকী ফ্ৰেণ্ডে তাতে কুসুমতলাত মেকআপ ষ্টুডিঅ' এখন খুলিছিলে মানে ইনষ্টিটিউট এখন তাত সোমালোঁ কিন্তু দেখুৱাবলৈ নহ'ল ভিডিঅ'টো শ্বুট কৰা নহ'ল কিন্তু আপোনালোকক কৈ দিলোঁ তো এতিয়া মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু দেখুৱাবলগীয়া বিশেষ নাই আৰু ভিডিঅ'বোৰ দিয়া অলপ দেৰি হৈছে যিহেতু মই অলপ কিছু কামত ব্যস্ত হৈ আছোঁ সেইটো কাৰণে আপোনালোকে তাত মনত লৈ নাথাকিব মই যেতিয়াই পাৰোঁ ভিডিঅ' শ্বুট কৰি দিবলৈ চেষ্টা কৰিম বাৰু আৰু যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোৰ ফেমিলিৰ মেম্বাৰ হৈ পৰিব পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে আজিলৈ আহিছোঁ শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে লাগে